নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰায় 2-3 দিনৰ মূৰত ভিডিঅ' বনাবলৈ লৈছোঁ। এইকেইদিন কামৰ ইমানে প্ৰেছাৰ আছিলে, কামৰ কাৰণে ভিডিঅ' বনাব পৰা নাই। তো আজি কেমেৰাটো উঠালোঁ আৰু বনাম বুলি ভাবিলোঁ ভিডিঅ'। অফিচৰ পৰা ওলাই আহিলোঁ, অফিচৰ পৰা ওলাই আহিয়েই এতিয়া গৈ আছোঁ বগী নদীলৈ। আজি দুটা জেগাত ভিজিট কৰিব লগা আছে। দুটা জেগাত ভিজিট কৰিব লগা আছে। এইকেইদিন ভিডিঅ' দিব পৰা নাই, প্ৰায় 2-3 দিন হ'ল ভিডিঅ' দিয়া নাই। ইয়াৰ মেইন ৰিজন হ'ল মানে কাম, ইমানেই কাম আছিলে যাৰ কাৰণে নেকি ভিডিঅ' দিব পৰা নাই। বতৰ চাওক না, যেতিয়া একো কাম নাথাকিব বতৰ দিব ৰ'দ, যেতিয়া থাকিব কাম তেতিয়া দিব বৰষুণ। वाओ क्या बात है। बोले तो देवी और सजनों, आप लोगों का क्या हाल है कमेंट बॉक्स में ज़रूर बताना। আৰু এইখিনিতে কথা এটা ক'ব লগা আছিলে, যদিহে আপোনালোকে বাইক চলাই এতিয়া ক'ৰবালৈ ট্ৰেভেল কৰিছে অথবা এনেও যদি বাইক চাইক চলাই মেলি ঘূৰি ফুৰে, সাৱধানেৰে চলাব। কাৰণ চাওক বতৰটো বেয়া, ৰাস্তা পদূলিবোৰ তিতি থাকে আৰু আমাৰ গাড়ী মটৰ যেতিয়া ব্ৰেক মাৰোঁ তেতিয়া শ্লিপ হৈ যোৱাৰ সম্ভাৱনা বেছি থাকে। গুৱাহাটীত 4 তাৰিখ নে 3 তাৰিখৰ দিনাখন এজন পপুলাৰ মটৰ ব্লগাৰ SBN ব্লগছ গুৱাহাটীৰ হয়, তেখেতৰ এক্সিডেণ্ট হয়। ভগৱানৰ আশীৰ্বাদত তেখেতৰ একো নহ'ল, কিন্তু তেখেতৰ যিখন বাইক কিছুদিন আগত লৈছিলেহে 14-15 লাখ টকীয়া বাইক, আৰু সেই বাইক ভাঙি চুৰমাৰ হৈ যায়। গতিকে সাৱধান হ'ব বাইক চাইক চলাওঁতে। আজিলে কাম কৰি অল ক্লিয়াৰ। এতিয়া বছ যাব লাগে অফিচ, তাৰ পাছত আৰু ঘৰ নহয় একচুৱেলি ৰুম। তো ভগৱানৰ কৃপাত আজি সোনকালে হৈ গ'ল। এতিয়া আৰু যাব লাগে চিধা এই জেগাটুকুৰাৰ নাম হৈছে চিঙি দলনি। আজি দুটা জেগালৈ গ'লোঁ, এটা হ'ল প্ৰতাপগড় আৰু এটা হ'ল শিঙি দলনি। প্ৰতাপগড় আগতে ভিজিট কৰি আহিলোঁ, দেখাইছিলোঁ প্ৰতাপগড়, আৰু এয়া শিঙি দলনি। নমস্কাৰ, জাষ্ট অফিচৰ পৰা আহি পাইছোঁ, এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। বহুদিন ঘৰলৈ যোৱা নাই কাৰণে আজি ঘৰলৈ যাওঁ। কাইলৈ বাৰু আকৌ ঘূৰি আহিব লাগিবই ৰাতিপুৱা, সেইটো অফিচ আছে কাইলৈ ৰাতিপুৱা যিহেতু। আৰু লকডাউনৰ কথা শুনি আছোঁ, যদি লকডাউনটো হয় ভালেই হ'ব, অফিচ বন্ধ পাম চাগে। আৰু যদি লকডাউনটো নহয় আকৌ আহিব লাগিব কালিলৈ অফিচ। আৰু এতিয়া যাওঁ ঘৰলৈ। বৰ্তমান গৈ আছোঁ ঘৰলৈ। অকণমান কাম আছে, কামবোৰ কৰিবৰ কাৰণে। আৰু লগত আহিছে এইবোৰ, এইফালে বিন্তি, এয়া এইজনৰ ৱাইফ, আৰু এইফালে ছোৱালী, এইফালে আছে মনোজ। গোটেইবোৰে গৈ আছোঁ, অকণমান কাম কৰিব লগা আছে। এতিয়া সময় হৈছে প্ৰায় 3:05। ভয় লাগিছে যে পুলিচে ধৰিব নেকি পুলিচে? ধৰিব নালাগে। মেইনলি যিটো জেগাত পুলিচ বহি থাকে, মানে আমাৰ শনি মন্দিৰৰ ওচৰত লখিমপুৰ লালুকত পুলিচ বহে বুলি জানো, 100% চিয়'ৰ সেইটো। কিয়নো মই সেইদিনাখন বিহুলৈ যাওঁতে লালুকত পুলিচ পাইছিলোঁ, আৰু তেতিয়া বাৰু ক'লোঁ, বুজি পালে তেওঁলোকে, আৰু হয়তো আজিও বুজি পাব। কাৰণ এনেও ঘৰলৈ যোৱা নাই, কাৰণ কাইলৈ পৰা লকডাউন হ'ব বুলি শুনিছোঁ। সেয়েহে আজিয়ে গৈ লওঁ লকডাউন হোৱাৰ আগতেই। এইখিনিতে আপোনালোকক এটা ভাল কথা জনাবলৈ আছে। আমাৰ লখিমপুৰত নতুনকৈ অনলাইন ফুড ডেলিভাৰী এপ্লিকেশ্যন মুকলি হৈছে। এইটো এপছটো হৈছে হাংগ্ৰি ফেষ্ট। এইটো চাই লওক, হাংগ্ৰি ফেষ্ট। তো আপোনালোকে লখিমপুৰৰ টাউনত যদি থাকে, যিকোনো জেগাতে আপোনালোকে যিকোনো বস্তু অনলাইন অৰ্ডাৰ দিব পাৰিব। তো মই ভাবোঁ যদি আপোনালোকে লখিমপুৰত থাকে তেনেহ'লে লখিমপুৰৰ যিসকল যুৱকে এই কামটো কৰিছে তেওঁলোকক ছাপোৰ্ট কৰক। কিয়নো চাওক, আমাৰ লোকেল এজন ল'ৰাই যেতিয়া কামটো কৰিবলৈ লৈছে, আমি ছুইগি জমেট'ত অৰ্ডাৰ দি খাওঁৱে যেতিয়া, তো মই ভাবোঁ আমাৰ লোকেল ল'ৰাকেইটাক ছাপোৰ্ট কৰিব লাগে। যদি আপোনালোকে একমত তেনেহ'লে এপ্লিকেশ্যনটো ডাউনলোড কৰিব। নামটো হৈছে হাংগ্ৰি ফেষ্ট, এইটো এপ্লিকেশ্যনটো। মই জাষ্ট অলপ আগত ডাউনলোড কৰিছোঁ, গম পালোঁ কথাটো। গতিকে আপোনালোকেও ডাউনলোড কৰক আৰু এপ্লিকেশ্যনটোৰ পৰা সুন্দৰ খাদ্য অৰ্ডাৰ কৰি খাব।
আৰু বৰ্তমান আহি পাই গৈছোঁহি এয়া দুৰ্গা মন্দিৰৰ ওচৰত। টাৰ্ণিং চাওক, ৰাস্তা আৰু ৰ'দ দিছে পূৰা সুন্দৰ সুন্দৰ আৰু পূৰা ৰ'দ দি আছে। চাব হাই, ৰাতিপুৱা সময়ত পূৰা বাম্পাৰ বৰষুণ আৰু এতিয়া চাওক পূৰা বাম্পাৰ ৰ'দ। মানে বতৰেও পাগল কৰি দিছে মানুহক। এফালে ধুইছে কৰোণাই আৰু এফালে ধুইছে বতৰে। আৰু এয়া হৈছে আমাৰ দুৰ্গা মন্দিৰ, জয় মা দুৰ্গা। ভগৱানৰ কৃপাত বাচিলোঁ বাৰু। পিছফালে পুলিচৰ চেকিং বহি আছে, কিন্তু গাড়ীবিলাকক ৰখোৱা নাই, অকল বাইকবিলাকক ৰখাইছে। যোনে যোনে ধৰি লওক দুজন গৈছে সেইবিলাকক ৰখাইছে, আৰু যোনে মাস্ক পিন্ধা নাই, হেলমেট পিন্ধা নাই সিহঁতক ৰখাইছে। যোনে নেকি এজনকৈ অকল গৈ আছে সিহঁতক ৰখোৱা নাই। তো আমাৰ গাড়ীকো নৰখালে বাৰু। তো বিন্দাছ গৈ আছোঁ, কিন্তু চাওঁ আগত বা কি হয়। কাৰণ লালুকৰ মেইন যি নেকি চাৰিআলি আৰু লগতে লালুকৰ বাছ ষ্টেণ্ডৰ যি পুলিচ ষ্টেচন সেইডোখৰত কিন্তু পুলিচ বহে। সেইটো মই 100% চিয়'ৰ তাত বহে বুলি জানো। তাত বা কি হয় আগত গ'লেহে দেখা পাম। এতিয়া পাই গ'লোঁ লালুকত। এয়া লালুক পুলিচ ষ্টেচন। এই যে আগত দেখি আছে এইবিলাক ৰামবিলাকে মানে লালুক পুলিচ ষ্টেচন। ইয়াতে বাৰু একো চেকিং বহা নাই। ইয়াত লালুক পুলিচ ষ্টেচন, ইয়াত একো বহা নাই, চিন্তা কৰিবলগীয়া একো কাৰণ নাই বৰ্তমান। ঘৰলে ঘৰৰ পৰা ওলাই আহি ঘূৰি আহোঁতে প্ৰায় সন্ধিয়াই হৈ গ'ল। বেলেগ এটা জেগাত সোমালোঁ, ভাত পানী খালোঁ। এতিয়া সময় প্ৰায় 8টাই বাজি পাৰ হৈ গ'ল। তো এতিয়া চিধা ৰুমলৈ যাম। ৰাতি আৰু কি দেখাম আপোনালোকক, দেখাবলৈতো একো নাই। তো ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এনে এটা ভিডিঅ'ত লগ পাম বুলি আকৌ আশা কৰিছোঁ। বৰ্তমানলৈ ইয়াতেই সামৰণি মাৰিছোঁ ভিডিঅ'টো। ধন্যবাদ। জয় অসম।